গাইজ গুড ইভিনিং আৰু এতিয়া বৰ্তমান আমি গাহৰি পুৰি খাম কাৰণে আমি এতিয়া এই বাৰীত জুই জ্বলাই লৈছো এয়া দেখিছে লগত আহি ৰূপালী এতিয়ালৈকে আহি পোৱা নাই মই এতিয়া ডিব্ৰুগড়ৰ পৰা আহি পাইছোহি গাহৰি খাবৰ কাৰণে আহি জানুৱাৰী টাইমতো খাব নাপালো আৰু মাঘৰ বিহুতো আহিব নাপালো ৰাখিব নালাগে গাহৰি পুৰা জুইত দি দিছো এয়া দেখিছে ধুনীয়াকৈ কলপাত কাটি আনিছে যাতে গাহৰিখিনি ইয়াত থব পাৰি কলপাতত 3 পিচ উলিয়াই ললো আগৰখিনি মানে হিজিলে আৰু পিছৰখিনি হিজা নাছিলে যে সেইকাৰণে এতিয়া অলপমান জুইত দি দিছো খানো পাকৰ চিনা বনাইটা अनि বল জানি চেষ্টা নে খাব কাৰণে লৈছো ই বকি আছে কাইলে যাবিকে বুলি নিমখ লগাই দিছে আৰু ধুনীয়াকে এতিয়া এয়া গাহৰি আমি এটা গাহৰি খাম দে পুৰি কি বনছে ৰে পাছত মাংসখিনি পাইছো প্ৰথম মাংসখিনি নেবালে মানে আৰু দোকানীওলা কৈছে মাংস হেগে হ'ল মাংস খাইছো হিজাই নাই তলফাই গছৰ তলত বহি খাই আছো কেৰেছ কৈছে কেৰেছ দিল্লীৰ পৰা আহি মেলি এইবোৰ কাম কৰি আছে এইবোৰ খাবৰ কাৰণে আহিছে এতিয়া আছো মই ৰমা ঘৰত গাহৰি পুৰি খালো আৰু আকৌ ষ্টাৰ্ট হ'ল বুলি বকি আছে এইফালৰ পৰা এতিয়া চাহ খাবৰ কাৰণে লৈছো আৰু ভৰাইছো যাতে মোৰ সোনকালে মনিটাইজেশ্যন অন হৈ যায় তলতে দি দিছে আৰু এতিয়া খাম পিউৰ চাহ খাওঁ দেই মাছনি নকৰা মই এতিয়া কি বুলি কম পিছত এতিয়া টিচাৰ বুলি ক'লে হ'ব আৰু গালত অলপমান দাগ ওলাইছে যে আমি আৰু অকণমান ঢাকি দিছো যাতে সুন্দৰ দেখাই মোৰ চেহেৰা নিজৰ তাৰিফ নিজে কৰিব লাগিব হয় নাই নহয় ন নিজৰ প্ৰথমতে তাৰিফ কৰিব লাগে তাৰপিছতহে লোকক তাৰিফ কৰিব লাগে কাৰণে মই নিজৰ তাৰিফটো প্ৰথমতে কৰিছো আৰু ই আকৌ আমাৰ পোৱালীজনীয়ে কৈছে নিজে তাৰিফ কৰি লৈছে ইহঁতি মোৰ ভাগৰ ভিডিঅ' চাই আছে আৰু বহি আছো এতিয়া ধুনীয়াকৈ চাহটো খাই লওঁ আৰু দেচোন মোৰ ভাগৰ লাডুকেইটা শেষে কৰি দিছে মাঘৰ বিহুৰ টাইমত প্ৰতিজন নেপালী সম্প্ৰদায় মানুহৰ ঘৰতে চেলি ৰুটি বনায় কিন্তু এইবাৰ আমাৰ ঘৰত নবনালে সেইবাবে পেহীয়ে অলপমান চাউল খুন্দি থৈছিলে সেইটোকে বনালো অলপমান ৰুটি ৰাতিৰ 9টা আৰু মই এতিয়া কি কৰি আছো আপোনালোকক কৈ আছো মই এতিয়া ডিউটিৰ পৰা আহিলো মানে ঘৰলৈ গৈছিলো ঘৰৰ পৰা আহি চিধা ডিউটিলৈ গ'লো ডিউটি গৈ আকৌ আহি এতিয়া চাহ তাহ খাই অকণমান সময় বহিছো তাৰপিছত এতিয়া মই খানা বনাবৰ কাৰণে আৰম্ভ কৰিম আৰু আজি কি বনাম খানাত আপোনালোকক দেখুৱাম সৰুকৈ চাব আপোনালোক শেষলৈকে ভিডিঅ'টো আৰু মোক গাটো পুৰা গৰম হৈ গৈছে লাইনো গ'লগৈ এতিয়া দেখিছে মই কথা পাতি থকা অৱস্থাত লাইনো গৈছে ইমানে দিন বেয়া দিন নহয় ইমানে ৰাতিটো বেয়া আন্ধাৰ মই ভিডিঅ' বনাই আছো কাৰেণ্ট অহাৰ পিছত চিধাই মই বনাবৰ কাৰণে আৰম্ভ কৰিলো চব্জি আৰু আজি চব্জি চিম্পলি বনাম আৰু পিঁয়াজ অলপমান লৈ লৈছো আৰু এইফালে আছে বিলাহী এইবোৰ কেঁচা মটৰ ধনিয়া আৰু এইফালে আছে নহৰু দুপুটামান আৰু এইফালে আছে জলকীয়া শুকান জলকীয়া লৈছো কেঁচা জলকীয়া নাই আনি থোৱা কেঁচা জলকীয়া আনিবৰ কাৰণে পাহৰি থাকিলো সেইকাৰণে শুকান জলকীয়া আছিলে সেইটোৱে অলপ দিবৰ কাৰণে ৰেডি কৰি লৈছো ভাতৰ লগত খাবৰ কাৰণে কেঁচা মটৰ আৰু বিলাহী দি এটা টপ এটা বনাম আৰু ৰেচিপি আপোনালোকক দেখুৱাম মই কেনেধৰণে বনাইছো আহি গৰম হৈ গৈছে আৰু তেল লৈছো এতিয়া মই ইয়াত তেল দি দিওঁ অলপমান কাটি থোৱা নহৰুখিনি এতিয়া মই দি দিওঁ কাটি থোৱা বিলাহীখিনি কেৰাহীত দিয়াৰ পিছত অলপমান হেতাৰে লৰাই দিলোঁ তাৰপিছত হালধি দিলোঁ মিৰ্চি পাউডাৰ দিলোঁ শেষত দিলোঁ মটৰখিনি মই আকৌ কেঁচা মটৰ খাই বিৰাটেই ভাল পাওঁ আপোনালোকে ভাল পায়নে কেঁচা মটৰখিনি যেতিয়া চফা কৰি থাকে আৰু তেতিয়া সময়ত মটৰখিনি উলিয়াই খাই থাকেনে মই খাওঁ কিন্তু তাৰপিছত নিমখ দিলোঁ অলপমান ঢাকনি লগালোঁ ঢাকনি লগোৱাৰ পিছত লৰাই চালোঁ ভালকৈ সিজিছে এতিয়া খাবৰ কাৰণে আৰম্ভ কৰিম আৰু লাহেকৈ এইফালে ধনিয়া দিলোঁ তাৰপিছত এইফালে মই চাইডে বনাইছিলোঁ দালিখিনি আপোনালোকক অলপমান দেখুৱাই দিছোঁ মই আকৌ গৰম ভাতৰ লগত দালি পালে বিৰাটেই ভাল লাগে লগত অলপমান ঘি থাকিব লাগে আৰু এইফালে মোৰ খানা ৰেডি হৈ গ'ল এয়া দেখিছে দালি আছে মটৰ আৰু বিলাহীৰ টপ আৰু এইফালে মোৰ কাঁহী মই এতিয়া খাব আৰম্ভ কৰিছোঁ হে গাইজ গংগাবাই ভাত খাইছে মোক দেখাই খাইছে কিন্তু মই দিয়াখিনি তুমি নাখালা হয় নাই খোৱা তোমাৰে দিন আৰু দালি খাবি নাখাওঁ চব্জি খাবি নাখাওঁ ভাত খাইছে কিন্তু দালি খাবি চব্জি খাবিহে ক'লে ভাত খাবি বুলি ক'লে এনেকুৱা নালাগে দেই ভাত খাই আহিছে
মাংস লগত আমি হুদাই নিকাই খাইছো মাংস খাইছো কিন্তু গংগাবাক দিছো দেই নিদিয়াকে নাই থকা ভিডিঅ'টো আৰু ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ওচৰত থকা বেল আইকনটো টিপি দিব